ফকিৰা গ্ৰামটো সদায় মানে এটা কমপ্লেক্স সমষ্টি হয়। মানে ইয়াত প্ৰথম ধৰিব নোৱাৰি কোনে জিকিব কোনে হাৰিব। আজিও এই এটা কমপ্লেক্সিটি নোহোৱা নহয় আছে। 2020 চনতো অৰূপ দে যেতিয়া জিকিছিলে তেতিয়াও অৰূপ দে জিকাৰ সম্ভাৱনাটো একেবাৰে নাছিল। কিবা কাৰণত তেওঁ জিকি গ'ল। এইবাৰ এটা পৰিৱৰ্তন আহিছে। অৰূপ দেৰ বিৰুদ্ধে এটা এণ্টি ইষ্টাব্লিছমেণ্ট এটা ঢৌ আছে। 5 বছৰত তেওঁ সমষ্টিৰ কাৰণে একো নকৰিলে আৰু তাৰ কাৰণে মানুহৰ এটা ক্ষোভ আছে। আজি UPPLৰ নেতৃত্বত BTCত এটা নতুন মডেল, শান্তিৰ নতুন মডেল দেখিবলৈ পালে। মানে শান্তি পালে, নিৰাপত্তা পাইছে আৰু মানুহে কাম কৰি খাবলৈ এটা পৰিৱেশ পাইছে। তাৰ কাৰণে প্ৰমোদ বড়োৰ হাততে BTCৰ ক্ষমতা আকৌ দিয়াৰ কাৰণে BTCবাসী ৰাইজে এটা মনস্থিৰ কৰাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে ফকিৰা গ্ৰামৰ এই পৰিৱৰ্তনৰ এইটো এটা ধাৰাত চামিল হ'ব খোজাটো আমি দেখিছোঁ। আজি বাহাদুৰপাৰাত বহুত মানে ছাডেনলি শ্বৰ্ট নটিছত যিটো মিটিং হ'ল, ইয়াতে বহুতখিনি মানুহ সমাগম হোৱাটো মই দেখিবলৈ পাইছোঁ। আৰু আফজল হক চৰকাৰ নিজেও এটা অভিজ্ঞ মানে এজন ৰাজনীতিবিদ আৰু BTC বা ফকিৰা গ্ৰাম অঞ্চলৰ জনগঠনি আৰু বিভিন্ন জাতিগোষ্ঠীৰ মানসিকতা, চিন্তা আৰু সমস্যাবিলাকৰ সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে। মই ভাবোঁ আমাৰ এইবাৰ UPPLৰ একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ আমি BTCত। আৰু পাঁচনৈৰ পৰা সংকোচলৈকে যি এটা হাৱা দেখিছে, এতিয়া মানে BTC UPPL এটা হাৱা আমি দেখিবলৈ পাইছোঁ। আৰু প্ৰত্যেকজন মানুহে কৈছে যে যিজন নেতাৰ নেতৃত্বত আজি শান্তি আহি গ'ল, স্থায়িত্ব আহি গ'ল আৰু প্ৰগতি আহি গৈছে, সেইজন নেতাক আমি দ্বিতীয়বাৰৰ কাৰণে, দ্বিতীয় কাৰ্যকালৰ কাৰণে কিয় আমি ক্ষমতা দিব নোৱাৰিম? এই প্ৰশ্নটো প্ৰত্যেকজন মানুহে আজি প্ৰশ্ন কৰিছে। সেইকাৰণে ফকিৰা গ্ৰামতো মই ভাবোঁ যে আফজল হক চৰকাৰে বিপুল ভোটত জয়ী হৈ যাব। চাওক, এটা পৰিয়ালত যদি ভাই ককায়ৰ মাজত কাজিয়া হয়, দেউতাই নিষ্পত্তি কৰিব লাগে। বাহিৰৰ পৰা আহি পেলাই ইয়াত শান্তি আনিবই নোৱাৰে। এই UPPLে যদি মূল ভূমিকা নোলোৱা হ'লে আৰু NDFBৰ নেতা গোবিন্দ বসুমতাৰী, ফেৰেংগা বসুমতাৰী আৰু ৰঞ্জন দৈমাৰী জেলত থাকিও NDFB কৰ্মীবিলাকক শান্তিৰ পথত আগবাঢ়ি যাবৰ কাৰণে যদি এৰি নিদিয়া হ'লে, তেওঁলোকে স্বইচ্ছাই, এই শান্তি সম্ভৱ নহ'লেহেঁতেন। সেইকাৰণে আজি কোনোবা ৰাজনৈতিক দল BJPয়ে হওক বা BPFয়ে হওক শান্তি অহাৰ কাৰণে এটা ক্ৰেডিট ল'বলৈ ওলাই অহাটো মই ভাবোঁ এইটো খুব মানে যুক্তিসংগত নহয় আৰু গ্ৰহণযোগ্যতা নাই। কিন্তু UPPLত তাৰ এটা গ্ৰহণযোগ্যতা আছে। UPPL মানে কি? NDFB নেতা আৰু APSU নেতাবিলাকক লৈ পেলাই গঠন কৰা, যিসকলে শান্তি চুক্তিত আগভাগ লৈছিল। তেওঁলোকে আগভাগ লোৱাৰ কাৰণে শান্তি সম্ভৱ হ'ল। সেইকাৰণে মই আজি ক্ৰেডিট দিম যে এই শান্তি যে গঢ়ি আহিছে তাত NDFB কেডাৰ্ছবিলাক, নেতাবিলাকৰ যথেষ্ট অৰিহণা আছে আৰু APSU নেতা হিচাপে প্ৰমোদ বড়োৰ যথেষ্ট অৰিহণা আছে। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰলৈ মাত্ৰ আমি ধন্যবাদ দিম যে তেখেতসকলে এই শান্তি প্ৰক্ৰিয়াত মানে আমাক সমৰ্থন জনাই, সহযোগিতা আগবঢ়াই পেলাই শান্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ দিছে। এইটো ৰাইজে প্ৰতিশোধ কৰিব। আৰম্ভ তেওঁলোকে কৰিছে, কিন্তু ৰাইজে এইটো হ'বলৈ নিদিয়ে। আমি প্ৰশাসনক মানে আহ্বান জনাইছে যে যাতে এইটো শান্তিপূৰ্ণ নিৰ্বাচন হয়। 2020 চনৰ যিটো নিৰ্বাচন আছিল এইটো যথেষ্ট শান্তিপূৰ্ণ আছিল আৰু প্ৰভকেশ্যন BPFৰ পৰা আহিছে। তেওঁলোকে কৰবাৰ পৰা মানুহ আনি পেলাই গুণ্ডা লগাই এইবিলাক পৰিস্থিতিটো সৃষ্টি কৰাটো আমি জানো। বাওকুংগুৰিটো যিটো মানুহে গণ্ডগোল কৰিছে এইটো বাওকুংগুৰিৰ মানুহ নহয়, বাহিৰৰ পৰা আনা গুণ্ডা। আৰু এনেকেই কালচাৰটো তেওঁলোকে আগৰ পৰাই কৰি আহিছে, কিন্তু এইবাৰ ৰাইজ সজাগ হৈছে। আজিৰ পৰা আৰু এনেকুৱা ঘটনা বাওকুংগুৰিত কোনেও কৰিব নোৱাৰে। ৰাইজেতো ভোট দিবই। যিবিলাকে হিংসাত্মক ঘটনা কৰিছে তেওঁলোকক ভোট নিদিয়ে, UPPLকে ভোট দিব। কিন্তু এনেকুৱা হিংসাত্মক ঘটনাৰ দ্বাৰা দি মানুহক মাৰপিট কৰা ঘটনাও মানে ৰাইজে আৰু হ'বলৈ নিদিয়ে।